দিশে এখোজ। সকলোৰে চিনাকি অভিনয় ভালপোৱা অসমৰ সাংস্কৃতিক জগতৰ বলিষ্ঠ অভিনেতা সত্যেন শৰ্মাৰ ওপৰত আজিৰ এই প্ৰতিবেদন। এইজনা সু অভিনেতাৰ জন্ম উজনি অসমৰ চাহনগৰী ডুমডুমাত। পিতৃ স্বৰ্গীয় পবীন্দ্ৰনাথ শাস্ত্ৰী আৰু মাতৃ স্বৰ্গীয় লাৱণ্য দেৱীৰ সুযোগ্য সন্তান। 3 বছৰ বয়সতে পিতৃৰ সৈতে ললিতা নামৰ নাটকেৰে আত্মপ্ৰকাশ কৰি আজিলৈকে অভিনয়ৰ লগত জড়িত হৈ আছে। জাহ্নু বৰুৱাৰ অজেয়কে আদি কৰি ভালেকেইখন অসমীয়া বোলছবি তথা টিভি চিৰিয়েলত অভিনয় কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা বৰ ব্যস্ত অভিনেতাগৰাকীৰ সম্প্ৰতি সৰাপাত নামৰ ধাৰাবাহিকখন সম্প্ৰচাৰ হৈ আছে। বৰ্তমান গুৱাহাটীৰ মালিগাঁৱৰ আৱাসী এইজনা অভিনেতাই সুন্দৰ অভিনয়েৰে ইতিমধ্যে দৰ্শকৰ মন জয় কৰিবলৈ সমৰ্থ হৈছে। চাওঁ আহক গুৱাহাটীৰ প্ৰতিবেদক অমল শৰ্মাৰ সৈতে হোৱা কথোপকথনৰ কিছু মুহূৰ্ত। নমস্কাৰ, আজি আমি আপোনালোকৰ সন্মুখত পৰিচয় কৰি দিবলৈ ওলাইছোঁ অসমৰ খ্যাতনামা শিল্পী সত্যেন শৰ্মা ডাঙৰীয়া। তেখেতৰ লগত আমি দুআষাৰ কথা পাতিব ওলাইছোঁ। তেখেতৰ মনৰ ভাৱ আমি বুজি ল'ম। বৰ্তমান পৰিস্থিতিত আমাৰ সাংস্কৃতিক জগতৰ কেনেকুৱা এটা প্ৰেছাৰ পৰি আছে, কেনেকুৱা এটা হেৰি পৰি আছে, মানে মানুহখিনি কেনেকুৱা এটা অৱস্থালৈ গৈ আছে, এই বিষয়ে আপুনি কি ক'ব বিচাৰে? সকলোকে নমস্কাৰ জনাইছোঁ। অমল শৰ্মাই বৰ ডাঙৰ প্ৰশ্ন এটা সুধিছে। এইটো উত্তৰ দিবলৈ আচলতে বহুত কঠিন। তথাপিও মই আমাৰ কৃষ্টিৰ পথাৰখনৰ যিসকল খেতিয়ক আছে, অমল শৰ্মা নিজে এজন খেতিয়ক, বহুত পুৰণা খেতিয়ক পথাৰখনত। ময়ো এই পথাৰখনত কিছু হ'লেও খেতি কৰিবলৈ চেষ্টা কৰিছোঁ। আজি আমাৰ যিটো অৱস্থা, সাংস্কৃতিক জগতখনৰ অৱস্থা খুব বেয়া। আমাৰ যি সৰ্বসাধাৰণ মানুহৰ অৱস্থা জুৰুলা হৈ বস্তু বাহানিৰ দাম, প্লাছ আজি ধৰক ভ্ৰাম্যমান বন্ধ হৈছে। আমি আজি এমেচাৰ নাটক কৰিব নোৱাৰা হ'লোঁ, চিনেমা হল বন্ধ, চিৰিয়েল 2 এখন চলি আছে, তাতো সকলোৱে সুবিধা নাপায়। এখন থিয়েটাৰত কমেও 100ৰ পৰা 150 ফেমিলি চলি থাকে। এমেচাৰ নাটকতো তেনেকৈ চলি থাকে। কিন্তু এতিয়া যিটো অৱস্থা হৈছে সঁচাকৈ বহুত উদ্বিগ্নজনক, কাটিব লাগিব। আমাৰ প্ৰত্যেকটো ক্ষেত্ৰতে, প্ৰত্যেকটো অনুষ্ঠানত বা কিবা এটা অসুবিধা হ'লে আমি সদায় চৰকাৰক জগৰীয়া কৰোঁ। আমাৰ এনেকুৱা অসুবিধাত চৰকাৰ দোষী বুলি ভাবে নে চৰকাৰৰ দোষ নাই বুলি ভাবে? চৰকাৰৰ কিবা কৰণীয় আছে বুলি ভাবে নে নাই বুলি ভাবে? এনেকুৱা ক্ষেত্ৰত চৰকাৰ প্ৰত্যক্ষভাৱে নহ'লেও পৰোক্ষভাৱে কিন্তু দায়ী। আজি আমাৰ অনুষ্ঠানসমূহক, সাংস্কৃতিক অনুষ্ঠানসমূহক, শিল্পীসমূহক যিটো দিব লাগে, যিটো জেনেৰেলি আজিকালি চেন্নাই হওক, কলকাতা হওক, মুম্বাইতো কথাই চৰকাৰে বহুত সহায় কৰে। কিন্তু আমাৰ আজি ইয়াত মানুহে, এজন গায়কে মাংসৰ দোকান দিবলগীয়া হৈছে, এজন গায়কে ৰেষ্টুৰেণ্ট খুলিবলগীয়া হৈছে। মানে ইমান বেয়া লগা পাইছে, এজন অভিনেতা ঢুকাই গ'ল, তেওঁৰ ঘৈণীয়েকে ফুটপাথত চাহৰ দোকান দিবলগীয়া। এইটো কিন্তু বহুত লাজৰ কথা, আমাৰ চৰকাৰখনৰ কাৰণে লাজৰ কথা। আৰু চৰকাৰৰ লগত জড়িত আমাৰ বহুত শিল্পী আছে, ডাঙৰ ডাঙৰ শিল্পী আছে। যিসকল শিল্পীয়ে আচলতে মই 2-এজনে দেখিছোঁ অকণমান কিছু সহায় কৰিছে, কিন্তু সেয়া নিচেই নগণ্য। জীৱনটো তেনেকৈ নচলে ল'ৰা ছোৱালী হৈ। এই মানুহবোৰৰ প্ৰতি চৰকাৰ সদায় দায়বদ্ধ হৈ আছিল, হৈ আছে, হৈ থাকিব। গতিকে এই ক্ষেত্ৰত মই চৰকাৰখনক এটাই আহ্বান কৰিম, আপোনালোকে আমাৰ সংস্কৃতিৰ পথাৰখনৰ সৰু বৰ সকলো খেতিয়ক সাহায্য প্ৰদান কৰক, চলিব পৰাকৈ এটা সুবিধা কৰি দিয়ক, আৰু সংস্কৃতিৰ জগতখনলৈ আপোনালোকে অৱদান আগবঢ়াওক। তাৰ উপৰি আৰু এটা প্ৰশ্ন কৰোঁ মই। চৰকাৰৰ কৰণীয়খিনিতো চৰকাৰৰ কৰণীয়, কিন্তু চৰকাৰক বাদ দি আমি নিজকে স্বাৱলম্বী হিচাপে আমি কি কৰা উচিত? প্ৰত্যেকজন শিল্পী হওক, অভিনেতা হওক, পৰিচালক হওক, মানে গোটেইখিনিকে সাঙুৰি, শিল্পীসকলক সাঙুৰি। আজি ইমান বছৰে মই এইখন জগতৰ লগত জড়িত। মই এটা বস্তু দেখিছোঁ, আজি অসমৰ বিভিন্ন ঠাইৰ পৰা গুৱাহাটীলৈ শিল্পীবোৰক, অভিনয় ভাল পোৱা মানুহবোৰ আহে, ল'ৰাবোৰ আহে, ছোৱালীবোৰ আহে, আহি ঘৰত ইয়াত এটা গুৱাহাটীৰ ৰুম এটা লৈ কষ্টত থাকে। তাৰপিছত কাম বিচাৰি পায়, কাম ক'ৰবাত পালে, ক'ৰবাত নাপালে, কেতিয়াবা
ঘৰৰ পৰা আনিও তেখেতসকলে ৰুমৰ ভাড়া দিবলগীয়া, খোৱা খৰচ উলিয়াবলগীয়া। গতিকে মই এটা কথা কওঁ, আমাৰ অসমত এতিয়াও এনেকুৱা এটা বাতাবৰণ সৃষ্টি হোৱা নাই। হৈছে, আজি যতীন বৰা, ৰবি শৰ্মা, বৰহাৰণী বিষয়া, ৰিম্পী দাস প্ৰমুখ তেখেতসকলে অভিনয় কৰি খাব পাৰিব, বিকজ তেওঁলোকে এটা ষ্টেপ, এটা লেভেল পাই গৈছে। আমাৰ যিটো নতুন শিকাৰু, নতুন অভিনয় ভাল পোৱা শিল্পী, তেওঁলোকক মই এটাই আহ্বান দিম, অকল অভিনয় কৰি খাম বুলি গুৱাহাটী নাহিব, লগত এটা উপাৰ্জনৰ পথ ৰাখি তাৰপিছত আপোনালোকে অভিনয়, যিহেতু অভিনয় আপোনালোকে কৰিবই, ভাল পায়, অন্তৰৰ পৰা ভাল পায় কাৰণেই অভিনয় কৰিব পাৰে। কিন্তু এইটোও চাব লাগিব যে আপোনালোকৰ অভিনয় কৰিবলৈ যাওঁতে আপোনালোকৰ মা দেউতা, আপোনালোকৰ ককাই ভাই যাতে সমস্যাত নপৰে, যে মাহে মাহে পইচা পঠিয়াব লাগিব, মোৰ ভাড়া দিব পৰা নাই, খাব পৰা নাই। গতিকে আপোনালোকে আহক, অভিনয় কৰক, মষ্ট ৱেলকাম। কিন্তু লগত এটা নিজৰ জীৱিকা পথ বাছি লওক। ময়ো চাকৰি কৰি আছিলোঁ, তাৰপিছত মই অভিনয় কৰিছিলোঁ। আজি মই অৱসৰ লৈছোঁ, এতিয়া মই সম্পূৰ্ণ অভিনয়তে সময় দিছোঁ। ধন্যবাদ আপোনাক। আমি আগলৈ আকৌ লগ পোৱাৰ মানে প্ৰতিশ্ৰুতিয়ে দিলোঁ, আকৌ আমি লগ পাম আৰু আগলৈ আমি আন এজন অতিথিক আপোনালোকৰ সন্মুখত আমি দাঙি ধৰিম। আজিলৈ বিদায় লৈছোঁ।